নমস্কাৰ সকলোকে আসাম এমপ্লয়মেণ্ট হাব ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ আজি কেবিনেটত অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। হয়, অসমত নতুনকৈ আৰু আধাৰ কাৰ্ড বনাব নোৱাৰিব। আজিৰ কেবিনেটে এটা সিদ্ধান্ত লৈছে যে 18 বছৰৰ ঊৰ্ধ্বৰ যিসকল লোক আছে সেইসকলে নতুনকৈ আধাৰ কাৰ্ড বনাব নোৱাৰিব। গতিকে এই সন্দৰ্ভত অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে কি কৈছে আমি এবাৰ শুনি লোৱা হওক। গ্ৰহণ কৰা হয়। আজি আমাৰ কেবিনেটে ৰাজ্যত 18 বছৰৰ ওপৰত কোনো লোককে আধাৰ কাৰ্ড নিদিবৰ বাবে সিদ্ধান্ত লৈছে। অৰ্থাৎ এতিয়াৰ পৰা 18 বছৰৰ ওপৰৰ কোনো ব্যক্তিয়ে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰিব। কাৰণ 18 বছৰৰ ওপৰৰ সকলোকে ইতিমধ্যে আমি আধাৰ কাৰ্ড দিছোঁ আৰু 100% চেচুৰেশ্যন লেভেল আমি পাই গৈছোঁ। এতিয়া যদি কোনোবা ব্যক্তিক আধাৰ লাগে, জিলা উপায়ুক্তই ৰাজ্য চৰকাৰৰ পৰা অনুমতি ল'ব লাগিব। তেতিয়াহে জিলা আয়ুক্তই আধাৰ কাৰ্ড দিব পাৰিব। কিন্তু 18 বছৰৰ তলৰ যুৱক যুৱতীৰ বাবে এই প্ৰতিবন্ধকতা নাথাকিব। আনহাতে 2027 চনৰ মাৰ্চলৈকে ST, শিডিউল ট্ৰাইব আৰু টি গাৰ্ডেনৰ বাদ পৰা যদি কোনোবা আছে আধাৰ কাৰ্ড দি থাকিব পাৰিব। তাৰমানে আকৌ এবাৰ মই কৈছোঁ, no one will get Aadhar if he already cross 18 years of age. আমি 18 বছৰৰ তলৰ ল'ৰা ছোৱালী যিহেতু বহুতে সৰুতে আধাৰ নলয়, কলেজত গ'লেহে আধাৰ লয়, গতিকে বিলো 18 ইয়াৰ্ছৰ কাৰণে আধাৰ লোৱাত কোনো ধৰণৰ অসুবিধা নাথাকিব।